কাউন্সিল ফৰ্মেশ্যনৰ যিখিনি প্ৰক্ৰিয়া আছিলে সেইটো সম্পূৰ্ণ হৈ গ'ল আমাৰ ফ্লোৰ টেষ্ট হৈ গ'ল মহামান্য আদালতে কোৱাৰ নিচিনা গুৱাহাটী হাইকোৰ্টে আমাৰ ফ্লোৰ টেষ্ট হ'ব লাগিছিলে ফ্লোৰ টেষ্ট হৈ গ'ল স্পীকাৰ বাছনি হ'ব লাগিছিলে স্পীকাৰ বাছনি হৈ গ'ল আৰু আজি আমি চবেই আনন্দিত কি যিখিনি জনগোষ্ঠীৰ ৰিপ্ৰেজেণ্টেশ্যন নাছিলে কাউন্সিলত যোৱা ইলেকশ্যনত যিখিনি জনগোষ্ঠী ইয়াতে কেণ্ডিডেট জিকি পেলাই অহা নাই সদস্য হিচাপে তেখেত সেই জনগোষ্ঠীসকলৰ তৰফৰ পৰা ইয়াত 6জনকৈ নমিনেটেড হৈ পেলাই আহিলে আৰু আজি শপত গ্ৰহণ কৰিলে গতিকে মই যিসকলে শপত গ্ৰহণ কৰিছে তেখেতসকলক মই কংগ্ৰেচুলেশ্যন দিছোঁ আৰু তেখেতসকলৰ লগতে তেখেতসকলৰ যি কমিউনিটিক ৰিপ্ৰেজেণ্ট কৰিছে সেই কমিউনিটিকো মই কংগ্ৰেচুলেশ্যন দিছোঁ আৰু আমি চবেই মিলি এটা শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু উন্নয়নৰ বিটিআৰ গঢ়াৰ কাৰণে আমি একেলগে কাম কৰিম আৰু যিখিনি সদস্য আমি পাবলৈ সক্ষম হৈছোঁ প্ৰত্যেকজনে এজন দক্ষ বুলি মই বিশ্বাস কৰিছোঁ আৰু আমি একেলগে এটা টিম ৱৰ্ক হৈ পেলাই অনাগত দিনত বিটিআৰ অঞ্চলত 35 লক্ষ জনসাধাৰণৰ বিভিন্ন দুখ দুৰ্যোগ বিভিন্ন সমস্যাবিলাক দূৰ কৰাৰ কাৰণে আমি একেলগে কাম কৰিম কি কৈছে ডিপাৰ্টমেণ্টবিলাক হয় ডিপাৰ্টমেণ্টবিলাক আমি দিম ইয়াৰ কাৰণে আমি আলোচনা কৰি আছোঁ আৰু আমি চব কামে অলপ ভালকৈ ছিষ্টেমেটিকেলি কৰি আছোঁ গতিকে আজি আমাৰ এটা ডাঙৰ এটা প্ৰগ্ৰাম আজি হৈ গ'ল আৰু ইয়াৰ পিছত এতিয়া আমি আলোচনা বিলোচনা কৰি আমাৰ ডিপাৰ্টমেণ্টবিলাক আমি লাহে লাহেকৈ আমাৰ সকলক দিম আৰু কিছুমান ৰ পোষ্ট আৰু এতিয়াও আছে এইটো আলোচনা বিলোচনা কৰি আমাৰ 3টা দলৰ মাজত আৰু আমি ৰ সংখ্যা আমি বাঢ়াই ল'ম চ' সকলো কামে আলোচনা বিলোচনা কৰি ভাল এটা চিন্তা চৰ্চাৰ মাজেৰে আগবাঢ়ি আছে আৰু চব ঠিকেই হ'ব বুলি মই আশা কৰিছোঁ ডিপাৰ্টমেণ্ট নাই মই কৈছোঁ কি যে আমাৰ MCLAবিলাক নিৰ্বাচিত হৈ আহে আৰু ৰাইজে তেখেতসকলক ভোট দিয়ে নিৰ্বাচিত হৈ আহি যিসকলে ইয়াত MCLA হিচাপে থাকিব লগা হয় তেখেতসকলৰ বহুত সময়ত কি আছে অলপ মানে কাম নাই একো নাই তেনেকুৱা অলপ হয় তো তেখেতসকলৰ ৰিপ্ৰেজেণ্টেটিভ হয় তেখেতসকলৰো বহুত পটেঞ্চিয়েল আছে কাম কৰিব পৰা কেপাচিটি আছে ইফিচিয়েঞ্চি আছে সেইকাৰণে আমি কৈছোঁ কি তেখেতসকলক আমি কিছুমান ডিপাৰ্টমেণ্টবিলাক চোৱা চিতা কৰাৰ কাৰণে দায়িত্ব দিম আৰু তেখেতসকলো আমাৰ টিমৰ হৈ কাম কৰিব সিগনেচাৰটো কৰিব বাট সেই ডিপাৰ্টমেণ্টবিলাক চোৱা চিতা কৰাৰ কাৰণে সেই MCLA সকলকো আমি লগত লোৱা হ'ব দায়িত্ব দিয়া হ'ব এইটোৰ কাৰণে আমি আলোচনা কৰিম হয়তো আমাৰ নতুন বছৰৰ ফাৰ্ষ্ট সপ্তাহৰ ভিতৰতে এই কামখিনি কমপ্লিট হৈ যাব আপুনি দায়িত্ব গ্ৰহণ কৰাৰ পিছত আপুনি বহুত ঠাই আপুনি পৰিভ্ৰমণ কৰিলে দেখিলে আৰু কিছুমান কাম বৰ আধৰুৱা হৈ আছে কি ক'ব বিচাৰে চব পৰিভ্ৰমণ কৰা এই কাৰণেই দৰকাৰ কি আমি নতুনকৈ নিৰ্বাচিত হৈ আহিছোঁ আমি ছিষ্টেমৰ বাহিৰত আছিলোঁ আৰু আজি আহি পেলাই আমি বাহিৰত শুনা কথা আৰু ভিতৰখনত কি হৈ আছে এইটো যদি আমি ভিজিট নকৰোঁ এইটো গম পোৱাটো ইমান সহজ নহয় গতিকে আজি 17 বছৰত যিটো চৰকাৰ চলি আছিলে সেই চৰকাৰৰ সময়ত আমাৰ কোনো এটা ফাইল ছেক্ৰেটাৰিয়েটৰ কোনো এটা ফাইল ডিজিটাইজ হোৱা নাই আপুনি অনলাইন বিচাৰিলে একো নাপায় আৰু ইয়াৰ লগতে ছেক্ৰেটাৰিয়েট আৰু বাকী ডিপাৰ্টমেণ্টৰ লগত যিখিনি ডকুমেণ্টেশ্যনবিলাক যেনেকৈ মানে থাকিব লাগে সেই ডকুমেণ্টেশ্যনবিলাক আছেনে নাই কামবিলাক ঠিক হৈছেনে নাই সেইবিলাক আমি চোৱা চিতা কৰিছোঁ কাৰণ এতিয়ালৈকে আমি যিটো গম পাইছোঁ আমি হোৱাইট পেপাৰ এটা ৰেডি কৰিবলৈ গৈ আছোঁ কি ফিনেন্সিয়েল হোৱাইট পেপাৰ কি 17 বছৰত কিমানখিনি লাইবিলিটিছ আছে কিমানখিনি কাম কৰিলে কিমানখিনি কাম কৰা নাই আৰু তাত যিটো দেখুওৱা হৈছে এই ৰিপৰ্টটো লৈ পেলাই আমি ফিজিকেল ভেৰিফিকেশ্যন বা ছাৰ্ভে কৰাৰ কাৰণে আমি ডিচিশ্যন লৈছোঁ কাৰণ ইয়াত বহুত স্কিম আছে তেনেকুৱা যিটো নেকি অলপো মানে কাম কৰা নাই কিন্তু ইয়াৰ কাৰণেও এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিয়া হৈছে ইয়াৰ কাৰণেও কি কৰা হৈছে আপুনি ফাণ্ড চেংচন কৰা হৈছে তো সেইবিলাক আজি চোৱা চিতা কৰাটো আমাৰ দায়িত্ব আৰু সেইকাৰণে বিভিন্ন ডিপাৰ্টমেণ্টৰ অফিচবিলাক কেম্পাছবিলাক বা বিভিন্ন স্কিমবিলাক আমি এতিয়া পৰিদৰ্শন কৰিম আমাৰ সকলে ফাৰ্ষ্ট উইকৰ পৰাই যি ডিপাৰ্টমেণ্ট পাব নিজৰ ডিপাৰ্টমেণ্টটো সকলো কাম কাজ চাব আৰু তলত কোন লেভেলত কি হৈ আছে আমি এইটো চেক কৰিম কাৰণ আমাক কাম লাগে আমাক উন্নয়ন লাগে আৰু ৰাইজে আমাক ৰাইজৰ কাম কৰিবলৈ পঠাইছে এইখিনি কাম কৰিবলৈ আমি চবেই সাজু হৈ আছোঁ হয় সংখ্যা বাঢ়ে নাই এতিয়া আমাৰ তাত 14টা সংখ্যা আছে আৰু আমি সংখ্যা বঢ়োৱাৰ কাৰণে অসম গভৰ্ণমেণ্টক অলৰেডি আজি চিঠি লিখিছোঁ এতিয়ালৈকে আমি 2জনৰ কথা কৈছোঁ আৰু 2জন বঢ়াব লাগে